ফাইনেলি মই ওলাই পিনে ৰেডি হৈ গ'লো আৰু সম্পূৰ্ণ লুকটো মই আপোনালোকক দেখাই আছোঁ। Welcome back to my YouTube channel. Finally, আজি ঈদ আৰু মোৰ ফালৰ পৰা সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালো। হেপী ঈদ মুবাৰক। কাৰণে সকলোবোৰ কাম হৈ গ'ল আৰু ৰাতিপুৱা উঠি পিনে মই বিছনাবোৰ পাৰি দিলোঁ ভালদৰে আৰু মায়ে ইফালে পিঠা বনাই আছে আপোনালোকক দেখাই আছোঁ। ভাজা পিঠা বনা হৈছে কেৱল এতিয়া তেলত ভাজি আছে। পকনা পিঠাটো আগতে হৈ গ'ল। তো চিষ্টাৰে গা ধুই আহিলে আৰু ময়ো এতিয়া গাটো ধুই আহোঁ। এতিয়া মই গাটো ধুই আহিলোঁ আৰু সেৱা বনাবলৈ আছে। সেৱা বনাই উঠি মই ঈদৰ কাৰণে নতুন কাপোৰ পিন্ধিম আৰু লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মোৰ সেৱা বনোৱা হৈ গ'ল আৰু অ'কে এতিয়া মই ৰেডি হৈ লওঁ। ফাইনেলি মই ওলাই পিনে ৰেডি হৈ গ'লোঁ আৰু সম্পূৰ্ণ লুকটো মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই আপোনালোকক ঈদত বনোৱা স্পেচিয়েল থালখন দেখাই দি আছোঁ। এয়া চোৱা দৈ, হাপেনা পিঠা, পকনা পিঠা, ভাজা পিঠা, চেৱাই আৰু লগতে পোলাও। এতিয়া আমি ঈদ বুলি অলপ ৰীল ফটো উঠি লওঁ আৰু নে কি কোৱা গাইজ? ৰীল ফটো আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব। ডিছক্ৰিপশ্যন লিংকত মই লিংকটো দি দিছোঁ, আপোনালোকে ফ'ল' কৰি দিব। ঘৰত আহি অলপ ৰেষ্ট ল'লোঁ আৰু আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিছে। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই।